হেল্ল' ভিউৱাৰ্ছ, এয়া গণেশ মন্দিৰত মূৰটো ধুৱাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু ক'লৈ গৈ আছোঁ ক'ম বাৰু। এয়া খানাপাৰা পালোঁ, হয়তো সকলোৱে চিনি পাইছেই। আৰু লাহে লাহে এনেকৈ আগবাঢ়িছোঁ। আৰু মোৰ মানুহজনৰ মাজে মাজে এটা বেয়া অভ্যাস আছে যে গাড়ী চলাই থাকোঁতেও মানে ফোনত কথা পাতে। আচলতে ইমান ফোন আহে মানে অফিচৰ, আমাৰ সেইটো লৈ মানে কেতিয়াবা লাগাই হৈ যায় আৰু অতিষ্ঠ হৈ যাওঁ মই মাজে মাজে। আৰু এয়া হয়তো গম পাইছে আমি যোৰাবাটৰ ব্ৰিজৰ তলেৰে মেঘালয় মানে শ্বিলঙৰ ফালে পোনাইছোঁ আৰু শ্বিলঙে গৈ আছোঁ আচলতে। আৰু এয়া সেউজীয়াবোৰৰ মাজেৰে আচলতে শ্বিলং যোৱা ৰাস্তাটো মোৰ খুবেই প্ৰিয়। চাৰিওফালে সেউজীয়া, ওপৰত নীলা আকাশখন, তাৰ মাজেৰে ৰাস্তাটো পৰি আছে। হাই কৈ দিয়া। হাই। আৰু এয়া গৈ আমি নংপুৰ চৰ্দাৰজী ধাবাত সোমালোঁ। ইয়াতে ব্ৰেকফাষ্টটো কৰোঁ বুলি ভাবিলোঁ। ৰাতিপুৱাই দৌৰাদৌৰিকৈ কৰ্ণফ্লেক্স আৰু গাখীৰহে খাই গৈছিলোঁ। আৰু শ্বিলং যেতিয়া আমি ৰাতিপুৱা যাওঁ তেতিয়া সাধাৰণতে ইয়াতে আমি ব্ৰেকফাষ্টটো কৰি যাওঁ। এইটো তোমাৰ আলু পৰাঠা আৰু মোৰতো অহাই নাই। অকলে খাইছা, মই খাম অলপ ইয়াৰ পৰা চিঙাচা অলপ দিয়া। ভালেই লাগিছে, মোৰ খালে ভাল আছিলে। আৰু মই অৰ্ডাৰ কৰিছিলোঁ চলে ভটোৰে। এতিয়া মই খাই লওঁ দেই। আৰু খাই থাকোঁতে মই মানে ইমান পেক কৰি আছোঁ, চবৰে খাই হৈ গৈছে। মানে হাজবেণ্ড আৰু হাজবেণ্ডৰ লগত তেওঁৰ অফিচৰে ভাইটি এটাও গৈছিলে। আৰু মোৰ মানে খাই হোৱা নাই, সিহঁতে বহি আছে আৰু মই পেকাই খায়ে আছোঁ, মানে হোৱাই নাই মোৰ খাই। আৰু ওলাই আহি বাহিৰত চালোঁ, পৰিৱেশটো ইমান ধুনীয়া লাগিছে নহয়। ৰ'দ ওলাইছে আৰু এতিয়াহে অকণ ভাল লাগিছে। ৰ'দত ঠাণ্ডাও লাগি আছে, কিন্তু ৰ'দটো লৈ মানে একদম ভাল লাগি গৈছে। আৰু পৰিৱেশটো ইমান ধুনীয়া ন, গছ আৰু কলি ফালি ফালি ৰ'দটো যেনে তেনে ওলাইছে। লগতে ফটো এখনো উঠি ল'লোঁ। চোৱা না মেঘখিনি কি ধুনীয়া লাগিছে ন, পুৰা ব্লু আৰু ৰাস্তাটোৰ মাজত পৰি আছে। যেতিয়া তুমি মেঘৰ আলয়ত আহিবা তেতিয়া মেঘে দেখা পাবা, বেলেগনো কি দেখা পাবা? মেঘৰ আলয়, মেঘৰ ঘৰ, আৰু সেইকাৰণে কি কয় মেঘালয়, মেঘালয়া। মজা লাগিছে ৱেডাৰটো, চোৱা না ৰ'দটো কেনেবাকৈ ওলাইছে। মোৰ মানে ডেষ্টিনেশ্যনটো গৈ ইমান ভাল নালাগিলেও ৰাস্তাটো ভাল লাগে বহুত আহি, সেইটোৱে মোৰ ভাল লাগে। ইয়াতেও টাৱাৰ বনাইছা? নংপো মেইন মাৰ্কেট সাইট নেম। আৰু এনেকৈয়ে সেউজীয়াবোৰৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ। আৰু হাজবেণ্ডে মোক দেখুৱাই গৈ আছে ক'ত ক'ত টাৱাৰ বনাইছিল। কি যে হ'ব, মানে ক'ৰবাত গ'লে এইটোৱে কাম আৰু মোক দেখুৱাই যাব। আৰু এতিয়া গৈ পালোঁ মোৰ একদম ভাল লগা এই ৰাস্তাটো, মানে যেইবাৰেই শ্বিলং গৈছোঁ এইখিনি ঠাইত ৰখিমেই, ইয়াত মানে ফটো উঠিমেই, ইমান ভাল লাগে মোৰ ৰাস্তাটো। তাৰপিছত ফটো চটো উঠি আকৌ এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু সেয়া ৰ'দটো চাওকচোন, গাড়ীৰ গ্লাছত ইমান ধুনীয়াকৈ পৰিছে। ये जो हल्का हल्का सुरूर है, ये तेरी नजर का कसूर है। ইহঁতে যে ৰখে, ইফালে উঠোৱা না, ইহঁতে যে ৰখে, ইহঁতে ক'ৰ পৰা একচুৱেলি পেচেঞ্জাৰ যাবা? বহুৱে চোৱা কিমান মানুহ ওলাই আহিছে শ্বিলঙৰ পৰা। কিমান মানুহ ওলাব নোৱাৰে নেকি? এতিয়া চোৱাচোন লগে লগে বতৰটো, মানে আমি সোমাই দিলোঁ ন এইটো ৰাস্তাত, কচি লৈ গৈছে নেকি? বতৰটো পুৰা চেক্সি। আৰু এনেকৈ আমি বৰাপানীৰ পৰা শ্বিলঙৰ ফালে আগবাঢ়িলোঁ।
ভাল লাগিলে কি হ'ব ফটো তুলিবা নেকি এইখিনি কিবা মোৰ মাথা ঘূৰাই যায় তলফালে চালে কিয় মোৰতো ভাল লাগে এইফালে চাই ইমান দ মই এতিয়ালৈকে এবাৰে পালোঁ এই গেটখন খোলোতে পানী? এনেকুৱা মজা লাগে গেটখনৰ ওচৰত কেনেকুৱা যে অবাইচ লাগিছে তোমাক একদম ফাল্টু अरे यार जाम में फंस गया किमान देरी লাগিব এতিয়া আৰু এনেকৈ জাম ফালি ফালি লাহে লাহে আগবাঢ়িছোঁ আৰু শ্বিলং আহিলে মানে জাম পামেই যিমান সোনকালে ৰাতিপুৱা নাহোঁ কিয় তথাপি মানে জামটো পামেই আৰু লাহে লাহে এয়া আমি শ্বিলং চিটিৰ ফালে গৈ আছোঁ আৰু আমি আচলতে চেৰি ফেষ্টিভেল চাম বুলি আহিছিলোঁ চেৰি ফেষ্টিভেলত যাম বুলি নহয় একচুৱেলি হাজবেণ্ডে ক'লে যে গোটেই শ্বিলঙতে চেৰি ফুল ফুলিছে তাতেই তুমি ক'ৰবাত ফটো চটো উঠি ল'বা কিন্তু পিছত ভাবিলোঁ যে ৱেডাৰটো ভাল আছে লাইটলাম যাওঁ ব'লা কাৰণ 2 মাহমান আগত আমি যেতিয়া গৈছিলোঁ ডাৱৰ আৰু মেঘৰ কাৰণে আৰু বৰষুণ আছিলে একো দেখা নাপালোঁ আৰু সেইকাৰণে আজি ৱেডাৰটো ভাল দেখি ভাবিলোঁ আৰু লাইটলামে যাওঁ আৰু সেইকাৰণে ইয়াৰ শ্বিলঙৰ পৰা আমি লাইটলামৰ ফালে গৈ আছোঁ এই ধুনীয়া গাঁওবোৰৰ মাজেৰে আৰু এইবিলাক দেখিছেনে গাঁওবিলাকৰ মাজত চেৰি ফুলবিলাক ফুলিব ধৰিছে ৰাস্তাটো মানে একদম ফুলৰ মাজেৰে গৈ আছোঁ নিচিনা লাগিছে প্ৰায়বোৰ গছতেই দেখা পাব চেৰি ফুল ফুলিছেই গুলপীয়া হৈ আছে গোটেই গছবোৰ আৰু গৈ থাকোঁতে আধা ৰাস্তাত এনেকুৱা ধুনীয়া ঠাইডোখৰ পাই তাতে ৰখি আকৌ ফটো চটো উঠিলোঁ আৰু কিবা খাব মন গৈ আছে ইছ লেপটপ বেগ মানে কি কাম কৰিব আহিছ নেকি ইফালে ছেফটি জেকেট কাম কৰিব আহিছোঁ ই জানা চয়া ষ্টিক্সো আনিছে আৰু কি আনিছে বা ঢেৰ খোৱা বস্তু আনিছে এইটো সি ন ফ্ৰুট কেক মানে ব্ৰেড যে এইটো লৈ আহিছে বাটাৰ সেইকাৰণে আনিছোঁ বাটাৰো আনিছোঁ পিকনিক খাব লৈ আহিছোঁ আৰু এই ভাইটিটোৱে লগত ইমান খোৱা বস্তু লৈ গৈছিলে সেইবোৰ খাই খাই আমি এনেকৈ গৈ আছোঁ আৰু চাওকচোন এয়া কবি খেতি কৰিছে কবি খেতিৰ মাজেৰে আমি আগুৱাইছোঁ লাইটলামৰ ফালে আৰু এয়া গৈ পালোঁ এতিয়া আমি গাড়ী পাৰ্কিং কৰিব লাগিব हो गया আৰু এই সৰু সৰু দোকানবোৰৰ মাজেৰে আমি সেই কেনিয়নটোৰ ফালে খোজকাঢ়ি গৈ আছোঁ ঠাণ্ডা লাগিছে এতিয়া চুৱেটাৰটো লৈ আহিব লাগিছিল মই ৰ'দ দি আছে যদিও ফেৰফেৰীয়া বতাহ এটাও দি আছিলে আৰু মই চুৱেটাৰটো গাড়ীতে থৈ আহিলোঁ এই মানুহবিলাকে আগলৈ নাযায় নেকি সিহঁতে যদি এইখিনিৰ পৰা ঘূৰি যায় তেতিয়াহ'লে বম পস্তাব আৰু এইখিনি পাই মই মানে একদম ক'ব নোৱাৰা হৈ গৈছোঁ হাত মেলি দৌৰিছোঁ ঘূৰিছোঁ কি যে কৰিছোঁ আৰু চাওকচোন ভিউটো মানে কেনেকুৱা আহিছে তাতে আমি মানে বহুত ফটো উঠিছোঁ আৰু ফটোবিলাকত মানে পিছফালৰ এই গ্ৰীণবিলাক আকাশখন ইমান ধুনীয়া লাগিছে মানে একদম কয় যে পেচা বচুল মানে আৰু গৈ ধুনীয়া ভিউ পাইছোঁ আৰু তাত এনেকৈ বহুত ফটো উঠিলোঁ আৰু ভাইটিটোৱে মোক কৈ আছে যে বৌ আপুনিতো ব্লগ বনায় মই আপোনাক কিবা কিবি ভিডিঅ' বনাই দিওঁ মই কৈছোঁ ঠিক আছে নহ'লেতো মই হাজবেণ্ডকে কামোৰ দি থাকিলোঁ হয় আৰু সিও ভাল পালে আৰু সেইকাৰণে সি গৈ দেখিলোঁ দূৰত একেবাৰে বহি লৈ চাহ খোৱাত লাগি আছে তো মই দেখি বোলো যাওঁচোন কিনো খাই আছে চাওঁগৈ অকণমান আজৰি পাইছে মোক ফটো উঠাই দিয়াৰ পৰা ইয়াতে বাইদেউজনীয়ে এনেকৈ টুকুৰিটোতে চাহ পাপৰ কেক পপকৰ্ন লৈ বেছি আছিলে পাপৰ দিদি दीदी नहीं खाएगा दादा खाएगा दीदी नहीं खाएंगे जा এনেকৈ তুলি দিয়ে না কেনেকুৱা এনেকুৱাতে মানে ভেলি এইখন ভেলি আহাকে হা এই ভেলিখন বেছি ধুনীয়া মই উঠি দিম নেকি নালাগে আৰু
আৰু তাৰ পৰা ঘূৰি আহোঁতে আমি ৰাস্তাতে এয়া জং আই মে বুলি এখন ৰেষ্টুৰেণ্ট পালোঁ আৰু চাওকচোন ৰেষ্টুৰেণ্টখনৰ ভিতৰতো ইমান ধুনীয়া ফুলবিলাক লগাই থৈছে আৰু দেখিবলৈও ঘৰটো মানে মানুহৰ ঘৰৰ নিচিনা ৰাস্তাৰ কাষতেই আৰু ভাবিলোঁ ইয়াতে লাঞ্চটো কৰি যাওঁ আহিছে মাৰিব পৰা নাই কি কৰে পুৰা শক্তি লগাই দিছে আৰু ৰেষ্টুৰেণ্ট চলোৱা মানুহজনীৰ ইমান ধুনীয়া ছোৱালীজনী দেখি মই ফটো নুঠি মানে নেৰিলোঁ আৰু এয়া মই অৰ্ডাৰ দিছিলোঁ এগ ফ্ৰাইড ৰাইচ আৰু হাজবেণ্ডে দিছিলে চিকেন থালি বাই বাই This is boy. Good, this one also. Oh, bye bye. Bye bye. Bye bye. Chiku chiku. আৰু তাৰপিছত আহি আমি শ্বিলং চিটিৰ ভিতৰতে থকা ৱাৰ্ডছ লেকত সোমালোঁ আৰু ৱাৰ্ডছ লেকৰ ভিতৰতো চাওকচোন চেৰি ফুলবোৰ ফুলিছে ইয়াতে মানুহ মানে ভৰ্তি চবেই চেৰি ফুলৰ লগত ফটো উঠিব আহিছে আৰু ৱাৰ্ডছ লেকটো মোৰ এনেও ভাল লাগে মানে এনেও যদি আমি কেতিয়াবা শ্বিলঙতেই ফুৰিব যাওঁ ৱাৰ্ডছ লেকত সোমাওঁৱেই ইয়াতে এনেকৈ ইমান চাৰিওফালে সেউজীয়া মাজত লেকটো আছে আৰু কাষেৰে খোজকাঢ়ি মানে ইয়াতে ভাল লাগিল আৰু আমি একদম গধূলি হোৱালৈকে ইয়াতে খোজকাঢ়ি ফটো উঠি ভিডিঅ' বনাই এনেকৈ সময়খিনি কটালোঁ আৰু তাতে ইয়াতে আপোনালোকে ব'টিঙো কৰিব পাৰে আৰু ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো উঠিব পাৰে আমি বাৰু সেইবোৰ কৰা নাই আৰু তাৰপাছত আন্ধাৰো হ'ব হ'ল আমি ভাবিলোঁ ঘূৰি যোৱাই ভাল হ'ব আৰু তো লেকৰ পৰা ওলাই আহিলোঁ আহি আকৌ ইয়াক গধূলি জামত ফচিলোঁ মানে শ্বিলং আহিলে এই যাতনাটো মানে অতিষ্ঠ খাই যাওঁ আৰু এইটোৰ কাৰণে কেতিয়া গৈ পাম এই জামখনত অশান্তি লাগিছে দিয়া কম মোক ঐ মাথা বিষাই যাব জলদি দিয়া গুৱাহাটী গৈ নাপাবা মোক মাথা চুচাই দিয়া কি হ'ল তোমাৰ তোৰ চিপ চেকৰ খাই গৈছে ৰে হা কা বেংক অফ ইণ্ডিয়া কা বেংক জংকাৰী ইণ্ডিয়া মই ভালকে খাচী শিকি গৈছোঁ আই লাৰ্ণ খাচী এইটো কি জংকাৰী মাথাটো গণ্ডগোল লাগিছে অলপ বেগখিনি অলপ আঁতৰাই দিছোঁ মানে বহুত টেনশ্যন লাগিছে এই শ্বিলঙত এই নিশা হাউ কেন আই চলাইং দ্য গাড়ী ৱেন দ্য ট্ৰাফিক ইজ চ' ভাৰী টোপনি বহুত লাগিছে টোপনি বহুত Kupon is also there if possible. I am not sure. এই Yeah, জামত থাকি কি তুমি হেয়া হৈ গৈছা this is also beautiful. Oh, I need one ronga sa and one lal sa. ৰঙা চাহ লাল চাহ একে বস্তু ব্লেক টি Oh, black tea. Oh, আমি এতিয়া আস্তে আস্তে অকণমান বাদ দেখিছোঁ আশাৰ কিৰণ এতিয়া দেখিছোঁ যে আমি ওলাই আছোঁ শ্বিলঙৰ পৰা মষ্ট প্ৰবলি 6:30 মানলৈ আমি গাহৰি পানী পাই যাম এই যে স্মৰে কয় যে সেইজনী নাম গাই যে কি আছিল নামটো পে 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 কৰে যে আৰু তাৰপিছত এয়া বৰা পানী পাই হাজবেণ্ডে ক'লে যে চাহ খাব তেওঁ মইতো চাহ নাখাওঁ মাকৈ এটাকে ল'লোঁ আধা তেওঁ লৈ গৈছে বাৰু গোটেইটো মই খাব নোৱাৰোঁ আৰু এয়া ঘূৰি আহি যোৰাবাট পালোঁ ঘৰৰ ফালে আমি যাত্ৰা কৰিছোঁ আৰু এনেকৈ এটা ধুনীয়া দিনৰ সমাপ্তি ঘটিল ফূৰ্তি কৰিলোঁ আজিলৈ ইমানেই বাই